নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ কাৰণে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 20 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰবোৰ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিৰ পৰা ৰাজ্যত অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা। ৰাজ্যখনৰ 856টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ'ব কলা বিজ্ঞান বাণিজ্য শাখাৰ পৰীক্ষা। আৰু প্ৰথমবাৰৰ বাবে এইবাৰ ফাইনেল পৰীক্ষাত অৱতীৰ্ণ হ'ব ৰাজ্যখনৰ 3,04,869 জন পৰীক্ষাৰ্থী। উল্লেখযোগ্য যে কোভিড-19ৰ ভয়াৱহ সংক্ৰমণৰ বাবে 2021 চনত মেট্ৰিক পৰীক্ষাত এইসকল পৰীক্ষাৰ্থীক উত্তীৰ্ণ ঘোষণা কৰিছিল সেৱা কৰ্তৃপক্ষই। একেদৰে 2022 চনত এইসকল পৰীক্ষাৰ্থীক পৰীক্ষা অনুষ্ঠিত নকৰাকৈ উত্তীৰ্ণ ঘোষণা কৰিছিল শিক্ষা সংসদে। সেয়েহে এইবাৰ এইসকল পৰীক্ষাৰ্থীয়ে জীৱনৰ প্ৰথমবাৰৰ বাবে অৱতীৰ্ণ হ'ব ফাইনেল পৰীক্ষাত, য'ত কলা শাখাত অৱতীৰ্ণ হ'ব 2,72,529, বিজ্ঞান শাখাত হ'ব 47,485, লগতে বাণিজ্য শাখাত 20,907 আৰু বৃত্তিগত শাখাত অৱতীৰ্ণ হ'ব ৰাজ্যখনৰ 1,948 গৰাকী পৰীক্ষাৰ্থী। ইফালে পৰীক্ষা সুচাৰুৰূপে সম্পন্ন কৰিবলৈ শিক্ষা সংসদে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। ইতিমধ্যে প্ৰতিটো পৰীক্ষা কেন্দ্ৰলৈ শিক্ষা সংসদে প্ৰেৰণ কৰিছে পৰীক্ষাৰ উত্তীৰ্ণ বহি। আনহাতে বিগত বৰ্ষৰ দৰে এইবেলিও পৰীক্ষা কেন্দ্ৰত নিষিদ্ধ থাকিব মোবাইল ফোন, ইলেক্ট্ৰনিক ঘড়ী, কেলকুলেটৰকে ধৰি ইলেক্ট্ৰনিক সামগ্ৰী। একেদৰে পৰীক্ষা অনুষ্ঠিত হোৱাৰ সময়ত প্ৰতিটো পৰীক্ষা কেন্দ্ৰত 144 ধাৰা জাৰি কৰা হ'ব বুলি মন্তব্য কৰিছে শিক্ষা সংসদৰ পৰীক্ষা নিয়ন্ত্ৰক পংকজ বৰঠাকুৰে। আনহাতে পৰীক্ষাৰ্থীসকলক প্ৰশ্নকাকত পঢ়িবলৈ অতিৰিক্ত 10 মিনিট সময় দিয়া হ'ব বুলি লগতে উল্লেখ কৰা হৈছে।